সময়ত হৈছে একজেক্টলি 4:02 গাড়ীখনে যিটো ইনচিডেণ্ট ইম্পেক্ট কৰিছে সেই সময়ত গাড়ীখনৰ স্পীড আছিল 96 km/h। সেই 96 km/h মাৰুতি যিখন ছুইফ্টখনে ৰখি থকা ট্ৰাকখনক বেক চাইডৰ পৰা হিট কৰিছে। হিট কৰাৰ পিছত সেই যুৱকজন পলাই গৈছে। আৰু আমি তেওঁ বিভিন্ন ধৰণৰ আমাৰ নিজৰ ওন চ'ৰ্চ বেলেগ মানুহৰ হেল্প বেলেগ আমি এনালাইচিছ কৰি তেওঁক আমি সেইদিনাখন ৰাতিৰ পৰাই 26 তাৰিখৰ ৰাতিৰ পৰাই আমি তেওঁক ট্ৰেক কৰি আছিলোঁ বিভিন্ন জেগাত। তেওঁ পলাই আছিল গুৱাহাটীৰ বিভিন্ন অঞ্চলত। আমাৰ সৰু সৰু টীমবিলাকে তেওঁক বিচাৰি আছিল। তেওঁ গৈ শ্বিলং পাইছিলে। শ্বিলঙলৈকে আমি তেওঁ আমাৰ টীম পঠিয়াইছিলোঁ, কিন্তু শ্বিলঙৰ পৰা তেওঁ ওলাই আহিলে। আৰু তাৰপিছত আমি তেওঁক গম পালোঁ শিৱসাগৰ তেওঁলোকে আমি পালোঁ, এটা আইডিয়া পালোঁ। শিৱসাগৰত আমি তেওঁক বিচাৰোঁ, শিৱসাগৰত নাপালোঁ। আল্টিমেটলি তেওঁক আমি ডিব্ৰুগড় অঞ্চলত যোৱাকালি এৰাউণ্ড 12 মানত আমি তেওঁক এপ্ৰিহেণ্ড কৰিছোঁ, আমি তেওঁক ৰাখিছোঁ। আৰু আমি এই ক্ষেত্ৰত ডিব্ৰুগড় পুলিচকো থেংক ইউ দিছোঁ যে তেওঁলোকে এই ক্ষেত্ৰত আমাক বহুত সহায় কৰি দিলে। তাৰপিছত তেওঁক ধৰাৰ পিছত আমাৰ টীমটো যোৱা নিশা গৈ তেওঁক আজি লৈ আহিছে। গোটেই কেছটোৰ আপোনাৰ যিটো এক্সিডেণ্টৰ মেজ সাৰমৰ্ম সেইখিনি। কিন্তু আৰু আপোনালোকে জানে ৰিচেণ্ট পাছ আমাৰ গুৱাহাটীত বিভিন্ন ধৰণৰ এক্সিডেণ্ট হৈ আছে। গতিকে আপোনালোকৰ থ্ৰুদি মই সকলোকে অসমবাসী ৰাইজ বা গুৱাহাটীবাসীক অনুৰোধ জনাইছোঁ যে তেখেতসকল যে অলপ কেয়াৰফুল হওক। যিটো গাড়ীৰ লিমিট ছুইফ্ট ডিজায়াৰখনৰ যিটো লিমিট হয় সেই লিমিট যাৰ এজ পাৰ প্ৰচিডিঅ'ৰ বা এজ পাৰ যিটো থাকে সেইখিনি অলপ কণ্ট্ৰল কৰক। আৰু বাকী যি আছে মানুহ যেতিয়া ৰাস্তাৰে পাৰ হওক বা আপোনালোকৰ থ্ৰুদি মই বেলেগ বেলেগ ব্যৱসায়ীসকলক অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে কোনো ধৰণৰ নিজৰ কমাৰ্চিয়েল ভেহিকেল বা ৰাস্তাত যাতে পাৰ্ক নকৰে। আজি যদি সেই গাড়ীখন ৰাস্তাত পাৰ্ক নকৰে ইনচিডেণ্টটো নহয়। গতিকে আপোনালোকৰ থ্ৰুদি অসমবাসী ৰাইজ আৰু গুৱাহাটীবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ যিখিনি আইন শৃংখলা মানে যান বাহনৰ যিখিনি প্ৰচিডিঅ'ৰ আছে ফ'ল' আছে সেইখিনি তেওঁলোকে যাতে ফ'ল' কৰে। আৰু এতিয়া আমি তেওঁক ধৰিছোঁ। আৰু এটা কৈ থওঁ যিখন ট্ৰাক ৰখাই থৈছিলে সেই ট্ৰাকৰ ড্ৰাইভাৰকো আমি যোৱাকালি এৰেষ্ট কৰিছোঁ, জুডিচিয়েল কোৰ্টলৈ ফৰৱাৰ্ড কৰিছোঁ। আৰু এওঁক আজি আনিছোঁ সোধ-পোছ কৰোঁ আৰু তেওঁ আৰু কি কয়, কাৰণ এইখিনি মই যি কৈ আছোঁ তেওঁ মোক সোধ-পোছ নকৰাকৈ আৰু কৈ থকা কথাখিনি মিলি আছে মোৰ। কাৰণ গোটেইখিনি মোৰ ওচৰত প্ৰুফ আছে যে তেওঁ কিমান স্পীডত গাড়ী চলাইছিল, ৰাতি 11টা বা 3টালৈকে তেওঁ ক'ত বহি আছিলে। গতিকে সেইটো কথা। বাৰখনৰ নাম হৈছে এক্সৰোভাৰ দি ৰুফ টপ পাৰ্ক, যিটো ৰুদ্ৰাক্স মোৰ ক'ত মই কৰিছোঁ আপোনাৰ যিটো মই কৰিছোঁ মই গাড়ীৰ যিটো GPS পৰা কৰি আছোঁ। কাৰণ গাড়ীখন 11টা বজাত আছিলে ভঙাগড়ত, একদম জিৰ' হৈ আছে, তাৰ স্পীড জিৰ'। তাৰপিছত তাৰ স্পীডটো পাইছে 3টা বজাত। চ' সেই সময়খিনি ক'ত আছিলে সেইখিনি আমি ইনভেষ্টিগেশ্যন কৰিছিলোঁ। সেই ইনভেষ্টিগেশ্যন কৰি আমি গম পাইছিলোঁ আমি একজেক্টলি নাজানো ক'ত আছিলে। আমি বিভিন্ন জেগাত CC কেমেৰা চাই লাষ্টত আমি গৈছিলোঁ এইখন বাৰখনত ক্লাবখনত। তাত আমি ফুটেজটো পাইছোঁ। সম্পৰ্কটো কি আছে? কি সম্পৰ্ক? চাওক মই এতিয়া এইটো কথা এইকাৰণে ক'ব নোৱাৰিম। তেওঁক আপোনালোকে দেখিছে 10 মিনিটত অহা নাই। তেওঁক মই সোধ-পোছ কৰিব চাঞ্চেই পোৱা নাই। গোটেইখিনি কথা মই তেওঁক সোধ-পোছ কৰি তেওঁ কি কয় সেইখিনি জয় আমি ট্ৰেভেল এজেঞ্চিৰ নামটো কি আছিলে? ছেকেণ্ড নে 20 ছেকেণ্ড একজেক্টলি মই নাজানো, কিন্তু মই কৈছোঁ যিখন চেল্ফ ড্ৰাইভ এজেঞ্চি আছিলে এজেঞ্চিৰ নামটো কি আছিলে? GPS কানেকশ্যনৰ আমি দেখুৱাইছোঁ কি হৈছে। মই আপোনাক কৈছোঁ যে নুনমাটিৰ যিটো ইমাৰ্জেঞ্চি 112 ভেহিকেলখন ঘূৰি ফুৰে তেওঁলোকে প্ৰথম খবৰ পাইছে। তেওঁলোকে আমাৰ মানুহক জনাইছে ট্ৰেফিকৰ যিটো টীম ট্ৰেফিকৰ মানুহটো আমি 4:10 গৈ পাইছে। 14 ছেকেণ্ড নে 18 ছেকেণ্ডটো মই নাজানো, কিন্তু মই কৈছোঁ ইম্পেক্ট টাইম 402। আৰু আমি এটা খবৰ পাইছিলোঁ 4:05-4:06 মানত আমাৰ GDMTS আমি খবৰ পোৱা ট্ৰেফিক ব্ৰাঞ্চে খবৰ পোৱা। আৰু ইয়াৰ পৰা তালৈ যাব 10 মিনিট লাগে। গতিকে 10-15 মিনিটে 4:10 আমাৰ টীম গৈ পাইছে।